আমি নগয়া কণ্ঠৰ পৰা আহিছোঁ আপুনি এবাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে কাক বিচাৰে যি চৰকাৰ চলি আছে সেই তেওঁকে বিচাৰোঁ তেওঁক বিচাৰি কংগ্ৰেছ চৰকাৰক নিবিচাৰা কিবা কাৰণ আছে যদি তেনেকুৱা একো নাই দিয়ক নমস্কাৰ আমি নগয়া কণ্ঠৰ পৰা আহিছোঁ আপোনাৰ পৰা কেইটামান প্ৰশ্নৰ উত্তৰ জানিবলৈ বিচাৰিম এবাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে আপুনি কাক বিচাৰে নৰেন্দ্ৰ মোদী হয় নৰেন্দ্ৰ মোদীক বিচাৰি ৰাহুল গান্ধীক নিবিচৰাৰ কিবা কাৰণ কি আৰু নৰেন্দ্ৰ মোদী ঠিক আছে ধন্যবাদ আপুনি ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে কাক বিচাৰে প্ৰধানমন্ত্ৰী হিচাপে আমিতো মাননীয় নৰেন্দ্ৰ মোদীকে আমি বিচাৰোঁ কাৰণ যিজন পুৰুষৰ বচন গম্ভীৰ খোজ হস্তিগামিনী সেইজন পুৰুষৰ তেওঁৰ গাত কিছু সুপুৰুষৰ লক্ষণ আছে গতিকে তেওঁক আমি প্ৰধানমন্ত্ৰী হিচাপে বিচাৰোঁ হয় ধন্যবাদ আৰু নগাঁও সমষ্টিৰ ৰূপক শৰ্মা নিশ্চয় আমি বিচাৰিছোঁ মই নিৰ্দলীয় প্ৰাৰ্থী হিচাপে নিৰ্দলীয় এজন ভোটাৰ হিচাপে মই বিচাৰোঁ কাৰণ প্ৰদ্যুৎ বৰদলৈ বাহিৰৰ পৰা অহা মানুহ এজনে আমাৰ নগাঁৱৰ লোকসভা সমষ্টিৰ অভাৱ অভিযোগ সমস্যাসমূহৰ বিষয়ে তেওঁ নিশ্চয় অৱগত নহয় গতিকে দূৰৈ ৰৌ বোৱাৰী নিজৰ পুথি খলিহনা গতিকে ৰূপক শৰ্মাকে আমি নিৰ্বাচিত কৰিব বিচাৰিছোঁ ধন্যবাদ থাকিল বিপুল শুভেচ্ছা থাকিল ধন্যবাদ আমি নগয়া কণ্ঠৰ পৰা আহিছোঁ আপোনাৰ পৰা কেইটামান প্ৰশ্নৰ উত্তৰ জানিবলৈ বিচাৰিম এইবাৰ আপুনি ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে কাক বিচাৰে নৰেন্দ্ৰ মোদীকে বিচাৰোঁ কাৰণটো জানিব পাৰিমনে কাৰণটো মানে যিয়ে নহওক তেখেতে মানে ভৱিষ্যতলৈ পিছৰ জন্মত মানে যিখিনি কৰি দেখালে মানে 4.5 বছৰ সেইখিনিত আমি সন্তুষ্ট মানে হয় আৰু নগাঁও সমষ্টিৰ ৰূপক শৰ্মাক বিচাৰে নে প্ৰদ্যুৎ বৰদলৈ ৰূপক শৰ্মাই যাব ঠিক আছে ধন্যবাদ বিহু শুভেচ্ছা থাকিল আমি নগয়া কণ্ঠৰ পৰা আহিছোঁ যিহেতু নিৰ্বাচনৰ বতৰ সেয়েহে দুটামান প্ৰশ্নৰ উত্তৰ জানিব বিচাৰিম এইবাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে আপুনি কাক বিচাৰে এতিয়া এইটো কোৱাটো জটিলে অকণমান যিটো চিটুৱেশ্যন কোনফালে কি ক'ব মানে হ'লেও মানে ক'ব নোৱাৰি তেওঁ মোদী চৰকাৰে হ'বগৈ লাষ্টত এনেকুৱা এটা ধাৰণা হৈ আছে মানুহৰ হেৰি খাই যিটো মানে হেৰি হৈ আছে হয় অন্য ফালৰ পৰা একো নহ'ব ঠিক আছে ধন্যবাদ হেমন্তৰ ঢৌ চলি আছেতো ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে আপুনি কাক বিচাৰে নৰেন্দ্ৰ মোদী কাৰণটো জানিব পাৰিমনে কাৰণটো জানিব পাৰিমনে কাৰণটো মানে এতিয়া ভাল দেখিছোঁ যেতিয়া আমি তাকেই বিচাৰিছোঁ হয় ধন্যবাদ থাকিল বিহুৰ শুভেচ্ছা থাকিল গয়া কণ্ঠৰ পৰা আহিছোঁ এইবাৰ আপুনি ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে কাক বিচাৰে ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে আমি আগৰ প্ৰাক্তন নৰেন্দ্ৰ মোদীকে বিচাৰোঁ নৰেন্দ্ৰ মোদী কাৰণটো জানিব পাৰিমনে কাৰণটো মানে আমি আজি 40 বছৰত যিখিনি কাম বেলেগ চৰকাৰে কৰিব পৰা নাই আজি 5টা বছৰতে যিখিনি নৰেন্দ্ৰ মোদী ডাঙৰীয়া কৰি দেখুৱাইছে আমি নথৈ আনন্দিত হৈছোঁ গতিকে আমি প্ৰধানমন্ত্ৰী হিচাপে আকৌ নৰেন্দ্ৰ মোদী ডাঙৰীয়াকে বিচাৰিছোঁ হয় নগাঁও সমষ্টিৰ ৰূপক শৰ্মাক বিচাৰে নে প্ৰদ্যুৎ বৰদলৈ না আমি নগাঁও সমষ্টিৰ পৰা ৰূপক শৰ্মাক বিচাৰোঁ হয় ধন্যবাদ থাকিল বিহুৰ শুভেচ্ছা থাকিল হয়। নমস্কাৰ আমি নগয়া কণ্ঠৰ পৰা আহিছোঁ যিহেতু নিৰ্বাচনৰ বতৰ সেয়েহে আপোনালোকৰ পৰা কেইটামান প্ৰশ্নৰ উত্তৰ জানিব বিচাৰিম এইবাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে আপোনালোকে কাক বিচাৰে সেইটো মোৰ ফালৰ পৰা ব্যক্তিগত ফালৰ পৰা ক'বলৈ হ'লে মোদীকে বিচাৰোঁ তেওঁক বিচৰাৰ কাৰণটো জানিব পাৰিম কাৰণটো তেখেতৰ ব্যক্তিগত আছে ব্যক্তিত্ব আছে পাৰ্চনেলিটি ৰাহুলতকৈ কম্পেৰেটিভ এইবাৰ নগাঁও সমষ্টিৰ কাক বিচাৰে ঠিক আছে ধন্যবাদ থাকিল আপোনালোকৰ বহুমূলীয়া সময়খিনি দিয়াৰ কাৰণে লগতে বিহুৰ শুভেচ্ছা থাকিল ধন্যবাদ যিহেতু নিৰ্বাচনৰ বতৰ সেয়েহে প্ৰশ্ন কেইটামান সুধিব আছিল ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে আপুনি কাক বিচাৰে নৰেন্দ্ৰ মোদী কাৰণটো জানিব পাৰিম তেওঁ মানে কি হয় যিমানখিনি আমাক প্ৰয়োজন সেইখিনি দিছে আমাক বিশেষকৈ যিখিনি মানে চলিব কষ্ট হয় তেওঁলোকে চলিবলৈ আজি ভালকৈ চলিব পাৰিছে আৰু অসুবিধাৰ সন্মুখীন হ'ব লগা হোৱা নাই গতিকে ভাল লাগিছে ধন্যবাদ নগাঁও সমষ্টিৰ পৰা আপুনি কাক বিচাৰে ৰূপক শৰ্মা নে প্ৰদ্যুৎ বৰদলৈ মই এইটোৱে নাজানো কোন ৰূপক পদুম ফুলত কোন উঠিছে তাকে হয় নেকি ঠিকে আছে আপোনাৰ বহুমূলীয়া সময়খিনি দিয়াৰ বাবে লগতে বিহুৰ শুভেচ্ছা থাকিল আপুনি এইবাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে কাক বিচাৰে No comments. No comments now. Thank you.